চাৰি পাঁচ ফেব্ৰুৱাৰী তাৰিখে আমি আমাৰ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই উপলক্ষে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। 3 তাৰিখে ভান্তিগৰাকীৰ প্ৰিজাৰ্ভ কৰি থোৱা যিটো আমাৰ শৱদেহ আছে, সেই শৱদেহটো এখন ৰথলৈ অনা হ'ব, যিখন ৰথ আটক ধুনীয়াকৈ বনোৱা হৈছে। আৰু 3 দিন সেই ৰথতেই বিভিন্ন ধৰ্মীয় কাম কাজ হ'ব আৰু সেই ৰথখনক লৈ ৰাইজে নিজৰ নিজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰপিছত 5 তাৰিখৰ দিনাখন অসম চৰকাৰে ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰি ভান্তিৰ যিটো মৰ্টেল ৰিমেইনছ, সেই মৰ্টেল ৰিমেইনছখিনি ৰথসহ পুৰি পেলোৱা হ'ব আৰু তাৰপিছতেই পৈলেংখনৰ অন্ত পৰিব। আৰু